हेलो बंधु बान्धवीসকল আকৌ আহিলো আপোনালোকৰ মাজলৈ নতুন এটা ভিডিও লৈ সো আপোনালোকে যি সকলে এতিয়ালৈকে আপোনালোকৰ আধাৰ কাৰ্ড আৰু প্যান কাৰ্ড লিংক কৰা নাই তেওঁলোকে যাতে অতি সোনকালে 30 জুনৰ আগতে লিংক কৰি লয় সো আপোনালোকে লিংক কৰাৰ কাৰণে আগত যোনটো ওয়েবসাইট আছিল সেই ওয়েবসাইটটো সম্পূৰ্ণৰূপে চেঞ্জ কৰিলে ইনকাম ট্যাক্স ডিপাৰ্টমেণ্টে সো আজি আপোনালোকক শিকাম আপোনালোকে নতুন ওয়েবসাইটত কেনেদৰে আপোনালোকৰ আধাৰ কাৰ্ড আৰু প্যান কাৰ্ড লিংক কৰিব পাৰে সো বন্ধুসকল তাৰ কাৰণে আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিওটো স্টেপ বাই স্টেপ চাব চাই যদি ভাল পায় তেন্তে আগন্তুক দিনত ভাল ভিডিও চোৱাৰ বাবে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সো বন্ধুসকল ভিডিওটো আপোনালোকে সম্পূৰ্ণ চাওক আৰু এতিয়া যি সকলে কৰা নাই অতি সোনকালে আপোনালোকৰ আধাৰ কাৰ্ড আৰু প্যান কাৰ্ড লিংক কৰি লওক সো বলক আমি ভিডিওটো বন্ধু বান্ধৱীসকল আপোনালোকে আপোনালোকৰ মোবাইল বা ল্যাপটপ ওপেন কৰি গুগল বা ক্ৰোম ব্ৰাউজাৰত টাইপ কৰিব incometaxindia.gov.in সো আপোনালোকে ইয়াতে টাইপ কৰি ল'ব সো টাইপ কৰি লোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব সো আপোনালোকে কি কৰিব স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব ই ফিলিং হোম পেজ ইনকাম ট্যাক্স ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া সো আপোনালোকে এইটো লিংকত ক্লিক কৰি দিব সো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব যোনটো ইন্টাৰফেস ইনকাম ট্যাক্স ডিপাৰ্টমেণ্টে নতুনকৈ ডিজাইন কৰিছে সো আপোনালোকে আগৰ যোনটো ওয়েবসাইট আছিল সেই ওয়েবসাইটটো কৰিব নোৱাৰিব লিংক সো আপোনালোকে তাৰ কাৰণে আপোনালোকে ইয়াতে লিংক কৰিব লাগিব সো ইয়াৰ কাৰণে আপোনালোকে আৱাৰ সাৰ্ভিস সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি নতুনকৈ লিংক কৰিব বিচাৰে আপোনালোকৰ আধাৰ কাৰ্ড আৰু প্যান কাৰ্ড সো ইয়াৰ বাবে আপোনালোকে কি কৰিব 2 নম্বৰ অপচন আছে ইয়াতে লিংক আধাৰ উইথ পান সো আপোনালোকে 2 নম্বৰ অপচনত ক্লিক কৰি ল'ব সো ক্লিক কৰি লোৱাৰ পিছত আপোনালোকৰ সন্মুখত অকমান লোড হ'ব পেজটো লোড হোৱাৰ পিছত আপোনালোকৰ সন্মুখত পেজটো ওপেন হ'ব এনেদৰে সো ওপেন হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস এটা আহিব সো এতিয়া আপোনালোকে কি কৰিব ইয়াতে আপোনালোকে দেখা পাইছে লিংক আধাৰ সো ইয়াতে প্ৰথমতে আপোনালোকে কি কৰিব আপোনালোকৰ যোনখন প্যান কাৰ্ড নম্বৰ সেই প্যান কাৰ্ড নম্বৰটো আপোনালোকে ইয়াতে এন্টাৰ কৰিব আৰু দ্বিতীয়তে আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াতে এন্টাৰ কৰিব সো 3 নম্বৰত কি কৈছে নেম এজ পাৰ আধাৰ সো ইয়াতে আপোনালোকে কি কৰিব আপোনালোকৰ আধাৰ কাৰ্ডত যেনেকুৱা নাম আছে সেম নাম আপোনালোকে ইয়াতে 3 নম্বৰত এন্টাৰ কৰিব সো আপোনালোকে আগতে কি আছিল আগতে যেতিয়া লিংক কৰিছিল আগতে আপোনালোকৰ মোবাইল নম্বৰৰ প্ৰয়োজন নাছিল সো এতিয়া নতুনকৈ যেহেতু ওয়েবসাইটটো ডিজাইন কৰিছে সো ইয়াৰ বাবে আপোনালোকে 4 নম্বৰত আপোনালোকে মোবাইল নম্বৰ যিকোনো এটা মোবাইল নম্বৰ দি আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব সো ইয়াৰ কাৰণে আপোনালোকে আপোনালোকৰ মোবাইল নম্বৰটো ৰেজিষ্টাৰ কৰি ল'ব সো আপোনালোকে ইয়াতে 4 নম্বৰত মোবাইল নম্বৰটো আপোনালোকে ইয়াতে এন্টাৰ কৰিব সো মই মোৰখিনি অতি সোনকালে কৰি লওঁ সো আপোনালোকে ভিডিওটো চাই থাকক সো বন্ধু বান্ধৱীসকল আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ড আৰু প্যান কাৰ্ড নম্বৰখিনি এন্টাৰ কৰি ল'ব এন্টাৰ কৰি লোৱা শেষ হোৱাৰ পিছত আপোনালোকে ইয়াতে দুটা অপচন দেখা পাব ইয়াতে প্ৰথমতে আছে আই হ্যাভ ওনলি ইয়াৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড সো যদি আপোনালোকৰ আধাৰ কাৰ্ডত আপোনালোকৰ অকল জন্মৰ চনটো আছে তেন্তে আপোনালোকে এটো ৰাইট চিনত ক্লিক কৰি ল'ব আৰু যদি আপোনালোকৰ আধাৰ কাৰ্ডত আপোনালোকৰ জন্মৰ তাৰিখ চন মাহ আদি সকলোবোৰ থাকে সো আপোনালোকে 2 নম্বৰ অপচন ইয়াতে দেখা পাইছে আই এগ্ৰি টু ভ্যালিডেট মাই আধাৰ ডিটেইলছ সো মোৰ যেহেতু জন্মৰ চন তাৰিখ মাহ গটেখিনি দি আছে সো মই 2 নম্বৰ অপচনত ক্লিক কৰিম সো বন্ধু বান্ধৱীসকল আপোনালোকে গটেখিনি এন্টাৰ কৰাৰ পিছত আপোনালোকে কি কৰিব লিংক আধাৰত ক্লিক কৰিব সো বন্ধু বান্ধৱীসকল লিংক আধাৰত ক্লিক কৰাৰ পিছত আপোনালোকে অকমান ওয়েট কৰিব যেহেতু সাৰ্ভাৰৰ প্ৰবলেম সো ওয়েট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব য'ত আপোনালোকৰ মোবাইল যোনটো নম্বৰ দিছিল সেই নম্বৰত আপোনালোকৰ এটা OTP নম্বৰ যাব 6টা অংকৰ সো আপোনালোকে কি কৰিব আৰু এই OTPৰ কাৰণে আপোনালোকক 15 মিনিট সময় দিয়া হ'ব সো আপোনালোকে 15 মিনিটৰ ভিতৰত আপোনালোকৰ মোবাইলত যোনটো OTP যাব সেই OTPটো আপোনালোকে ইয়াতে এন্টাৰ কৰি ল'ব ভ্যালিডেট ক্লিক কৰিব সো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব সো য'ত আপোনালোকে দেখা পাব আধাৰ লিপান লিংক কমপ্লিট সাকসেসফুল সো আপোনালোকে এতিয়া আপোনালোকৰ যদি কৰা নাই সো আপোনালোকে অতি সোনকালে আপোনালোকৰ আধাৰ আৰু প্যান 30 জুনৰ আগতে লিংক কৰি লওক অন্যথা আপোনালোকে 1000 টকা জৰিমনা ভৰিব লাগিব নাইবা আপোনালোকে বিত্তীয় লেনদেনৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে সো বন্ধুসকল আৰু এইটো আপোনালোকে লিংক কৰাৰ পিছত আপোনালোকে কেনেদৰে গম পাব আপোনালোকৰ আধাৰ কাৰ্ড আৰু প্যান কাৰ্ড লিংক হ'ল নে নাই তাৰ কাৰণে আপোনালোকে কি কৰিব আপোনালোকে ইয়াতে 3 নম্বৰ অপচনত দেখা পাইছে নো এবাউট ইয়োৰ আধাৰ আৰু পান লিংক আছে নে নাই সো আপোনালোকে 3 নম্বৰত ক্লিক কৰিব সো ক্লিক কৰাৰ পিছত আপোনালোকে অকমান ওয়েট কৰিব যেহেতু সাৰ্ভাৰ ডাউন সো আপোনালোকে ওয়েট কৰাৰ পিছত আকৌ আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব য'ত আপোনালোকে এতিয়া কি কৰিব লাগিব আপোনালোকে ষ্টেটাস চেক কৰাৰ কাৰণে
আপোনালোকে ইয়াতে আপোনালোকৰ পান কাৰ্ড নাম্বাৰ আৰু আধাৰ কাৰ্ড নাম্বাৰ এণ্টাৰ কৰিব লাগিব সো বন্ধু বান্ধৱীসকল আপোনালোকে আপোনালোকৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড নাম্বাৰ এণ্টাৰ কৰাৰ পিছত আপোনালোকে কি কৰিব সাইডত দেখা পাই আছে আপোনালোকে ভিউ লিংক আধাৰ ষ্টেটাছ সো আপোনালোকে ইয়াতে ক্লিক কৰিব সো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব য'ত আপোনালোকে চাব পাৰিব আপোনালোকৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক আছে নে নাই যদি লিংক থাকে সো আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব য'ত লিখা থাকিব ইয়োৰ পান নাম্বাৰটো দিয়া থাকিব আৰু ইজ লিংক টু আধাৰ নাম্বাৰ সো আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব সো এতিয়া আপোনালোকে চেক কৰক যদি লিংক নাই অতি সোনকালে লিংক কৰি লওক সো বন্ধুসকল ভিডিওটো চাই যদি ভাল পায় তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম